हेलो फ्रेंड्स আপনি যদি ইউনো এসবিআই এপ ব্যৱহাৰ কৰে তেনেহলে বিনা এটিএম কাৰ্ডৰে মোবাইলৰ জৰিয়তে এটিএমৰ পৰা টকা কেনেকৈ উইথড্ৰ কৰিব পাৰি জনাৰ কাৰণে এই ভিডিওটো শেষলৈকে চাব। এতিয়া আপোনাৰ মোবাইলত থকা ইউনো এসবিআই এপটোত টেপ কৰি দিব। আৰু এনেকুৱা ইন্টাৰফেস আহি পৰিব। আপনার এমপিন সেট করা থাকলে এমপিনেৰেও লগইন কৰিব পাৰিব আৰু নাইবা ইউজাৰ আইডি আৰু পাসওয়ার্ড মাৰিও লগইন কৰিব পাৰিব। মোৰ এমপিন সেট কৰা আছে গতিকে মই এমপিনেৰে লগইন কৰিম। এয়া ইউনো এপ খোল খাই গৈছে। এতিয়া আপুনি ওপৰত লেফট সাইডত তিনডাল আছত ক্লিক কৰিলে এনেকৈ দেখা পাব। হোম দেখা পাব, ডিপোজিট দেখা পাব, এনেকৈ তলত আহি ইউনো পে দেখা পাব। ইউনো পে ক্লিক কৰাৰ লগে লগে 2 নম্বৰত ইউনো কেশত আপুনি ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা ইন্টাৰফেস আহি পৰিব। আপুনি তলত গৈ দেখিব ইউনো কেশ, তাৰপিছত এটিএম লিখা আছে। এটিএমৰ তলত তলত লিখা আছে উইথড্ৰ মানি ফ্ৰম এসবিআই এটিএম উইথ ট্ৰানজেকশ্যন লিমিট অফ 10,000। তাৰমানে আপুনি একবাৰত ট্ৰানজেকশ্যনত 10,000 টকা উঠাব পাৰিব। তাৰপিছত ইয়াতে আপুনি টেপ কৰি দিব। ইয়াতে আপোনাৰ একাউণ্ট বেলেঞ্চ আৰু একাউণ্ট নাম্বাৰটো দেখুৱাব। তলত এমাউণ্ট দেখাব। এমাউণ্টটো টেপ কৰি তাতে এমাউণ্টটো ভৰিব লাগিব। মই 1000 টকা আপোনাক উলিয়াই দেখুৱাইছোঁ। তাৰপিছত নেক্সটত টেপ কৰি দিব আৰু ক্ৰিয়েট পিন আহিব। ইয়াতে আপুনি 6টা অংকৰ এটা পিন সেট কৰি ল'ব লাগিব। এই পিনটো আপোনাৰ এটিএমৰ পৰা টকা উলিয়াওঁতে দৰকাৰ হৈ পৰিব, গতিকে ভালকৈ মনত ৰাখিব। আৰু মই পিনটো সেট কৰি লৈছোঁ। তাৰপিছত নেক্সটত টেপ কৰি দিছোঁ। এয়া পুৰা ৰিভিউ আহি গৈছে। ইয়াতে একাউণ্ট নাম্বাৰ, তাৰপিছত ডেলিভাৰী, এটিএম, তাৰপিছত কিমান টকা উলিয়াব এইটো, তাৰপিছত টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। আপুনি পঢ়ি চাব পাৰে আৰু নপঢ়িলে এগ্ৰি কৰি দিলে হ'ল। ইয়াতে টেপ কৰি দিলে হ'ল। তাৰপিছত কনফাৰ্মত টেপ কৰি দিলে আপোনাৰ থেংক ইউ বুলি লিখা আহিব আৰু এটা মোবাইলত SMS যোগে এটা মেছেজ আহিব। তাতে ট্ৰানজেকশ্যন এটা নাম্বাৰ দিয়া থাকিব। সেইটো দি আপুনি এতিয়া এইটো আহি গ'ল মোৰ মেছেজ। এয়া এই মেছেজটো ওপেন কৰি চাম এতিয়া মই। এই ট্ৰানজেকশ্যন নাম্বাৰ আহি গৈছে মোৰ মেছেজত আৰু এইটো এটিএমত গ'লে এইটো প্ৰথমে দৰকাৰ হৈ পৰিব। আৰু এই ট্ৰানজেকশ্যন নাম্বাৰটো আপুনি 4 ঘণ্টাৰ ভিতৰত এটিএমত গৈ ইউজ কৰিব লাগিব, নহ'লে আপোনাৰ এইটো কেনচেল হৈ যাব, কিন্তু আপোনাৰ একাউণ্টৰ পৰা কোনো টকা কটা নাযাব। এতিয়া এটিএমত টকা উলিওৱা প্ৰচেছটো দেখুৱাম। এয়া মই এটিএমত আহি পাইছোঁ আৰু ইউনো কেশত টেপ কৰি দিছোঁ। তাৰপিছত ইয়াতে আহিব আপুনি যিটো মেছেজ যোগে যিটো ট্ৰানজেকশ্যন নাম্বাৰ পাব সেইটো ইয়াতে এতিয়া এণ্টাৰ কৰিব লাগিব। আৰু মই এণ্টাৰ কৰি আছোঁ। ইয়াতে অলপ পোহৰৰ কাৰণে অলপ দেখাৰ অসুবিধা হৈছে। তাৰপিছত কনফাৰ্মত টেপ কৰি দিছোঁ। ইয়াতে এমাউণ্টটো ভৰাব লাগিব আৰু মই 1000 টকা ভৰাই দিছোঁ। তাৰপিছত ইয়েছ কৰি দিছোঁ। ইয়াতে স্ক্ৰীনখন দেখাত অলপ অসুবিধা হৈছে পোহৰৰ কাৰণে। তাৰপিছত ইয়াতে 6 ডিজিটৰ যিটো পিন সেট কৰিছিলোঁ মই সেইটো ইয়াতে এণ্টাৰ কৰিব লাগিব। এয়া মই কৰি দিছোঁ। তাৰপিছত কনফাৰ্ম মাৰি দিছোঁ। এয়া চাউণ্ড পোৱা গৈছে, মোৰ টকা ওলাই আছে। এয়া আপুনি দেখি পাইছে 1000 টকা আহি গৈছে। মোৰ হাতত 1000 টকা আহি গৈছে। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।